Hello everyone, যিসকল ক্যান্ডিডেটে আসাম গভট ITI পঢ়িম বা এডমিশন লম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে এই ভিডিওটো খুব গুৰুত্বপূৰ্ণ হয় কাৰণ তেওঁলোকৰ যি এডমিশন প্ৰসেস অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু তাৰ ওপৰত মই অলৰেডি আগতে ভিডিও বনাইছো গতিকে যিসকলে নাই চোৱা সেইসকলে চেনেলত গৈ চেক কৰি চাব পাৰে লগতে ডেসক্ৰিপচনত লিংক দিয়া আছে তাতো চেক কৰি চাব পাৰে গতিকে এটা মূল কথা লৈ আহোঁ এখন হৈছে অফিচিয়েল নোটিফিকেশনৰ যিটো NCVT SCVT ৰিলেটেড টপিক হেতু অলৰেডি আগৰ ভিডিওত ডিসকাস কৰা হৈছে যিসকলে নাই চোৱা যিসকলৰ এটো কনফিউজন আছে NCVT আৰু SCVT ৰ ওপৰত এই টাৰ্মছ গিটাৰ ওপৰত তেওঁলোকে সেই আগৰ ভিডিওটো চাই ল'ব তাত আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হৈ যাব এটো আগতে চাই ল'ব So next আইছো মূল কথালৈ ডেট কৈছে যে যোনটো ই কাউন্সেলিং হ'ব আৰু হৈ আছে বৰ্তমান আসলতে এটো কোড হ'ব www.itiassam.nic.in এই ওয়েবসাইটটোত হ'ব আৰু ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব সেই প্ৰসেস স্টেপ বাই স্টেপ প্ৰসেস ইয়াৰ নেক্সট ভিডিওত আহি আছে গতিকে যিসকলে কৰা নাই আজিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ তাত গুটেইখিনি ডিটেইলছত দেখুৱা হ'ব এতিয়া আহিছো এজ ৰিলেটেড ইনফৰমেশনৰ ওপৰত এতিয়া কি কৈছে ইয়াত যে যিসকল ক্যান্ডিডেটৰ 14 ইয়াৰ্স বিলো তেওঁলোকে নোৱাৰিব 14 ইয়াৰ্স এবভ হ'ব লাগিব বুলি কৈছে কিমানত 1 আগষ্ট 2021 ত গতিকে এবভ 14 ইয়াৰ্স হ'ব লাগিব বুলি কৈছে ফাৰ্স্ট ইয়াৰ এটো মনত ৰাখিব এপ্লাই কৰাৰ আগতে এটো ভিডিওত মই বিশেষকৈ ইম্পৰ্টেন্ট ডেট খিনি ডিসকাস কৰিম কোন ডেটত কি হ'ব গতিকে অলপ মন কৰি চাব নেক্সট ভিডিওত তাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস লৈ ডিসকাস কৰা হ'ব গতিকে তাৰ পিছত ইয়াত কৈছে যে যোন ৰেজিষ্টাৰ কৰাৰ পিছত কি কৰিব লাগিব ক্যান্ডিডেট সকলে ওচৰৰ যোনটো গভট ITI আছে তাৰ ৰিপৰ্ট কৰিব লাগিব original documents লৈ verify কৰি দিব original documents লৈ যাব লাগিব schedule time or date এতিয়া হিসু important topic যোনটো এই ভিডিওটোৰ মূল লক্ষ্য এটো হৈছে important dates কিটা গতিকে প্ৰথম কথা কি হৈছে বৰ্তমান অলৰেডি ষ্টাৰ্ট হৈ গৈছে 3 সেপ্টেম্বৰ 2021 ৰ পৰা ৰেজিষ্ট্ৰেচন যোনটো ৰেজিষ্ট্ৰেচন আৰু প্ৰিন্টিং অফ ডিটেইলছ এটো কেতিয়া ষ্টাৰ্ট হৈছে 3 সেপ্টেম্বৰ শেষ হ'ব কেতিয়া মনত ৰাখিব 14 সেপ্টেম্বৰ এটো ইম্পৰ্টেন্ট ডেট হয় এটো ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত কি আছে ভেৰিফিকেশন অফ পাৰ্টিকুলাৰ ক্যান্ডিডেটস বাই গভট ITI ভেৰিফিকেশন কিমান তাৰিখলৈকে দিছে 15 সেপ্টেম্বৰ লৈকে গতিকে 15 সেপ্টেম্বৰ ভিতৰত আপোনালোকে এটো ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰি আপোনালোকে ভেৰিফাই কৰিব লাগিব তাৰ পিছত বাকিবোৰ আছে যে কেতিয়া ৰেংক জেনাৰেচন হ'ব তাৰ পিছত ফাৰ্স্ট কাউন্সেলিং কেতিয়া হ'ব এডমিশন কেতিয়া কেনেকৈ হ'ব এখিনি গুটে হল লেন্ডি প্ৰসেস হয় বহুত দীঘল হয় পিছত পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত ভিডিও বনোৱা হ'ব গতিকে এটা প্ৰথম কথা হৈছে এটো আপোনালোকে মন কৰিব যে 14 তাৰিখলৈকে ৰেজিষ্ট্ৰেচন আছে আৰু 15 তাৰিখলৈকে ভেৰিফিকেশন প্ৰসেসটো আপোনালোকে কৰিব পাৰিব ৰেজিষ্ট্ৰেচন যোনটো প্ৰসেস তাৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাতো চেক কৰি চাব পাৰিব গতিকে এই সমূহ ডেট মনত ৰাখিব কাৰণ ইম্পৰ্টেন্ট হয় ডেট মিছ হ'লে পিছত আপোনালোকৰ নিজৰ প্ৰবলেম হ'ব যিসকল ক্যান্ডিডেটে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ তেওঁলোকৰ বাবে এই ভিডিওসমূহ লৈ অনা হৈছে আৰু আজিৰ ভিডিওটো যদি ভাল পালে লাইক কৰি দিব লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ